গাইজ আকৌ এটা ব্লগত তো আজি এটা বিশেষ ব্লগ নহয় আজি দাঁতৰ বিষয়ে ক'ম অলপমান আপোনালোকে যদি এনেকুৱা লগাব খোজে এনেকুৱা মই যেনেকুৱা লগাইছোঁ চাব পাৰা এইটো মোৰ ষ্টলৰ দাঁতটো চিধা কৰি আছে এতিয়া চ' মই আজি গৈছোঁ আৰু এই লভাৰটো বদলাই লৈছোঁ মানে লভাৰটো এটা লভাৰ থাকে সৰু সৰু এটা বদলাই দিয়ে মাহে মাহে যাব লাগে আপোনাৰ নিশ্চয় প্ৰশ্ন উঠে কিমান সময় লাগে কিমান টাইম লাগে এইটো মোৰ এতিয়া হ'ল 9 মাহমান হ'ল 9 মান্থ ছাৰে কৈছে 1 বছৰ 1.5 বছৰ লাগি যায় তো চাব পাৰা দাঁতটো এনেকুৱা এই তেলৰটো তেলকা আছে এতিয়া চিধা কৰি আছে আজি মই গৈছিলোঁ গোৱালপাৰাত মই সেই ভিডিঅ'টা দেখাম অলপমান বেছি বিশেষ ভিডিঅ' বনাব পৰা নাই তথাপি যিখিনি বনাইছোঁ দেখাম আৰু কিবা ইনফৰমেশ্যন লাগিলে আপোনালোকে ক'ব পাৰিব দাঁতৰ বিষয়ে মই জনাম বাৰু আৰু আপোনাৰ নিশ্চয় প্ৰশ্ন উঠিছে কিমান কষ্ট মানে কিমান প্ৰাইচ লৈছে এইটো প্ৰাইচটো বহুত বন্ধু বান্ধৱীসকল 35,000 কৰিছে আপোনালোকে প্ৰথমে 35,000 দিব নালাগে বাৰু প্ৰথমতে আপোনালোকে দিব পাৰা 10,000 আৰু মাহে মাহে আহিব দিব না মাহে মাহে যখন আহিব দিব আপোনালোকে 500কে দি থাকিব পাৰিব মই প্ৰথমে দিছোঁ 15,000 এতিয়া মই 500কে দি আছোঁ কমপ্লিট হোৱা নাই বাৰু চাব পাৰা এনেকুৱা মই অলপ জুমকৈ দেখুৱাই দিছোঁ ইয়াত কমেণ্ট এটা কৰিব নিশ্চয় চ' মই নেক্সট আমি আজি গোৱালপাৰা যোৱা এড্ৰেছবোৰ কৈ দিম আৰু গোৱালপাৰা BOC ওচৰত হয় আপোনালোকে জানে নাজানে গোৱালপাৰা BOC অলপমান আগত যাব লাগে মই ভিডিঅ' কৰিছোঁ আপোনালোকক দেখাই দিম গাইজ এইটো হয় গোৱালপাৰাত নামটো হ'ল মিষ্টাৰ ইৰফান হাবিব এইটোৱে জেগাটো গাইজ BOC ওচৰতে হয় আমাৰ ডেণ্টেলটো এতিয়া আমি যাম ঘৰলৈ এয়া অনিৰুদ্ধ ইয়াতে বাছ আহিব তাৰপিছত আমি যাম আৰু এতিয়া যাম এই গাইছ মোৰ বন্ধুৰে দাঁত প্লাষ্টাৰ কৰিল কিমান ল'ম বন্ধু 800 দাঁতে দুখাই দিব নেকি অলপ গাইছ এইটো প্লাষ্টাৰ কৰিছে দাঁতটো প্লাষ্টাৰ কৰিলে এই চাইড এক চাইড কৰিছে না এক চাইড কৰিলে 800 টকা হয় গাইজ ভিডিঅ'টো এইখিনিয়ে ভাল লাগিলে লাইক কৰি দিব আৰু মোৰ দাঁতটো চাব পাৰা কিবা এটা ভাল লাগিছে নালাগে আপোনালোকে কমেণ্ট নিশ্চয় কৰিব আৰু কিবা প্ৰশ্ন থাকিলে প্ৰশ্ন কৰিব পাৰিবা মই চেষ্টা কৰিম বাৰু মোৰ কি হৈছে কেনেকৈ লগাইছে এটা ভিডিঅ'ত বনাই দিব নোৱাৰোঁ যদি আপোনালোকে জানিব বিচাৰে মই নিশ্চয় ক'ম তো বাই বাই জয় শ্ৰীৰাম